কিন্তু জুবিনক লৈ মই ৰাজনীতি কৰিব খোজা নাই কাৰণে এই ভিডিঅ'টো মই আপোনালোকক সন্মুখত দিয়া নাই। কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল। কিন্তু আজি মই যিটো ভিডিঅ' ই ছ'চিয়েল মিডিয়াত আছে, কিন্তু মই দেখুৱাব খোজা নাই, কাৰণ মই প্ৰথম দিনাই কৈছিলোঁ যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম। তাৰ আগলৈকে মই নাযাওঁ, বহুতবাৰ গৈছোঁ, আগলৈকে মই নাযাওঁ, কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰোঁ। জুবিনক শান্তিত থাকিব দিয়ক, জুবিনক নীৰৱে থাকিব দিয়ক। জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু। এতিয়াতো কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। চাৰবাকৰ যিটো ভিডিঅ' সেইটো যদি ফৰেনচিক লেবত আমি দি দিওঁ, লগে লগে নইজটো মাইনাছ কৰি কথাখিনি আহি যায়। আজিকালি টেকন'লজি ইজ দেয়াৰ। গতিকে সুনীল কানগুলে বহুত দিন অসমৰ জেলত থাকিব লাগিব। ये सुनील कानगुले असम का जेल में बहुत दिन रुकना पड़ेगा। जुबिन का नाम में राजनीति करने वाला किसी को मैं नहीं सरूंगा। आपको अगर जुबिन के लिए इतना प्यार है, कोर्ट में अच्छा वकील लगाइए ना। दो बच्चा आएगा, एक बच्चा कैमरा पकड़ के रहेगा, एक बच्चा बोलेगा जस्टिस फॉर जुबिन। मतलब क्या है? मतलब रील बनाना है और लाइक लेना है। मैं तो जिमानक देखिलो কংগ্ৰেছে মানুহবোৰ এৰি দিয়ে, এটাই মোবাইল ধৰি থাকে, এটাই কৈ থাকে। তাৰমানে ভিডিঅ' আহিব লাগে, ৰীল বনাব লাগে, লাইক পাব লাগে। এইবিলাক কৰিব নাপায় নহয়। মানুহজনক নীৰৱে থাকিব দিয়ক, শান্তিত থাকিব দিয়ক। আৰু যদি আপোনালোকে জুবিনৰ সমাধি যায়, কেমেৰা লৈ কিয় যায়? জুবিনক যদি সঁচাকৈ ভাল পায়, প্ৰেছক কিয় খবৰ দিয়ে যে আমি জুবিনৰ সমাধিত গৈ আছো বুলি? প্ৰেছত কিয় খবৰ দিয়ে? মইতো যাওঁতে আহোঁতে মই কেইবাবাৰো গৈছোঁ, মইতো কেতিয়াও প্ৰেছক খবৰ দিয়া নাই। মই PWক ইনষ্ট্ৰাকশ্যন দিছোঁ যে এনেকৈ কৰিবি, তেনেকৈ কৰিবি, ৱাল বনা, অমুক বনা। কিন্তু মইতো টিভিক লৈ নাযাওঁ। শপত লৈ মই টিভিক লৈ যাম। কাৰণ ৰাজনীতিৰ পৰা জুবিনক দূৰত ৰাখিব লাগে। আৰু সেইকাৰণে মই কোনো মিটিং টিটিঙত উল্লেখ কৰা নাই। আপোনালোকে আজি মোক প্ৰশ্ন কৰিলে কাৰণে মই দুটা কথা ক'লোঁ, এনেইতো মই নোকোৱা প্ৰিফাৰ কৰোঁ। আৰু কংগ্ৰেছক মই ক'ব খোজোঁ, ফাষ্ট ট্ৰেক কোৰ্টত ডেইলি হিয়াৰিং হৈ আছে। ভাল উকিল এজন আনক, অভিষেক মনু সিংভিক আনক, আৰু জুবিনৰ হৈ আৰ্গুমেণ্ট কৰিবৰ কাৰণে দিয়ক। মই কংগ্ৰেছক ৰিকুৱেষ্ট কৰিম যে জুবিনৰ কেছটো ভাল কৰি চলাবৰ কাৰণে ফ্ৰী অফ কষ্ট অভিষেক মনু সিংভিক আমাক দি দিয়ক। যদি সঁচাকৈয়ে জুবিনক ভাল পায়,